দুখীয়া দুখবোৰৰ মাজতো যেন সপোন লুকাই থাকে। কোনোবাই জানো দুখীয়া জনম লৈ হেঁপাহ কৰে। অসীম হেঁপাহ বুকুত লুকুৱাই জীৱন যুঁজত নামি পৰে। তথাপিও আজি এচামে দুখীয়াৰ সপোনবোৰ শোষণ কৰে। শানৰ দৰে জীৱন যুঁজত নামি দুখবোৰ পাহৰি সুখৰ সপোন ৰচিবলৈ আগবাঢ়ে। কিন্তু কিয় প্ৰতিপদে প্ৰতিখোজে এচামে সেই সপোনবোৰ ভাঙিবলৈ চেষ্টা কৰে? কিছুমানৰ বাবে বিলাসী জীৱনৰ সপোন অতি সহজলভ্য, কিন্তু দুখীয়াৰ জীৱনৰ সপোন দেখাটো কিয় দুখনীয়? খাবলৈ নেপালে ভোকৰ তাড়না বুজি পোৱা যায়। সপোন দেখিবলৈ বিলাসী জীৱনৰ প্ৰয়োজন নাই, কেনেকৈ বুজোৱা যায়? দুখীয়াৰ দুখবোৰৰ মাজতো সুখৰ পৃথিৱী থাকে। জীয়াই থকাৰ হেঁপাহেদি সপোন লুকাই থাকে।